নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে মোৰ ভালে। আপোনালোকৰ বাবে আজি মই লৈ আহিছো এটা চাটনি, বিশেষ চাটনি বুলি কৈছো কাৰণ এইটো হৈছে মান কচু। এইটো কোনে কোনে চিনি পাইছে বাৰু কমেন্ট কৰি জনাব। এই কচুটো মই আজি এটা চাটনি বনাম। সেইদিনাখন কচুৰ খাৰ বনাইছিলো। আজি মই এই কচুটো কেঁচা কৰি চাটনি এটা বনাম আৰু এই কচুটো চাটনি খাই বহুত বেছি ভাল লাগে। আৰু আপোনালোকেও এবাৰ এই কচুটো চাটনি বনাই খাই চাব, তেতিয়া গম পাব বহুত বেছি সোৱাদ হয়। সেই ভাবিলো মই বনাই দেখাও। আহকচোন আপোনালোকে চাই থাকক মই কেনেদৰে বনাও এই চাটনিটো। প্ৰথমতে মই এইটো বাকলিখিনি গুচাই লৈছো। এতিয়া মই এই বাকলিখিনি গুচাই লম চাৰিওফালে। আপোনালোকে এবাৰ বনাই খাই চাব প্লিজ বুলি কৈছো, কাৰণ তাৰ পাছত আপোনালোকে বিচাৰি বিচাৰি বজাৰত উলিয়াই খাব। কিয় কৈছো জানেনে? ইমানেই বেছি খোৱা এই কচু চাটনিটো। মই প্ৰথমতে ময়ো খাই বেয়া পাইছিলো জানেনে, কি চাটনি বনাই এনেকুৱা ভাবিছিলো। তাৰপিছত যেতিয়া মই খাই পালো তেতিয়া মোৰ এইটো চাটনি বহুত মিছ কৰিছিলো। কালি আকৌ মানুহজনে বিচাৰি বিচাৰি লৈ আহিছে খাই ভাল পোৱাৰ বাবে। এতিয়া বনাব লৈছো চাটনিটো। চাটনিটো আপোনালোকে এবাৰ খাই চাব, ভাল পাবই, সেইটোতো জানিছোৱে। আৰু মোৰ ভিডিঅ চাই ভাল পালে লাইক, কমেন্ট, সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু ঘৰত এবাৰ বনাই খাই চাব। এতিয়া ধুনীয়াকৈ গুচাই ললো এইটো। এতিয়া মই এইটো সৰু সৰু কাটিম, যিহেতু পটাত পিচিব লাগিব। সেইকাৰণে আপুনি ইচ্ছা কৰিলে মিক্সিটো পিচিব পাৰে, কিন্তু মই পটাতে কুচো, যিহেতু পটাতে কুচি কেইটামান কাটি লওঁ। কাটি লোৱাৰ পাছত আপোনালোক লগ পাই আছো। এইফালে মোৰ কটা হৈ গ'ল, চাওকচোন। এইখিনি কাটিলো। এতিয়া মই লৈ লৈছো কেইটামান নহৰু, এটুকুৰা আদা, কেইটামান জলকীয়া লৈ লৈছো আৰু একচি সৰুকে ধনিয়া লৈ লৈছো। এতিয়া এইখিনি গোটেইখিনি মই পটনাত পিচিম। চাই থাকক আপোনালোকে ফাইনেলি লম। এই এতিয়া মই ধুই লৈছো সকলোবোৰ ধুনীয়াকৈ। এতিয়া মই এইখিনি পিচি লওঁ। অকমান অকমানকৈ লৈ লৈছো, বেছিকেতো নোৱাৰো ন, সেইকাৰণে খুদি ল'ব লাগিব এনেকে। এতিয়া পিচি আছো অকমান অকমানকৈ, হ'বগে আৰু বেছি টাইম নাই। এইটো পিচি দিলে হৈ যাব। এতিয়া আটাইবোৰ খুদিলা হ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ পিচি লওঁ। এইফালে এতিয়া জলকীয়া, আদা, নহৰু দিব। আদাটো দি অলপ ধনিয়া, এইফালে জলকীয়া আৰু নহৰু। আছে কি ধুনীয়া এটা গোন্ধ আহিছে। গোন্ধটো পাইয়ে মোৰ যে জিভা পানী পৰি পৰো কৰিছে। নিমখ দিয়া হ'ল। এতিয়া মিঠাতেল অকমান দি দিবা, তাৰপিছতে খাবলৈ সোৱাদ লাগিব। এতিয়া ফাইনেলি সকলোখিনি হৈ গ'ল। এতিয়া চাটনি ভাতৰ খোৱাহে কথা আৰু। এতিয়া এইখিনি হৈ গ'ল চব চাটনি।